স্টুডেন্ট তো আজি হয় 15 অক্টোবৰ ঠিক আছে তো আজিৰ পৰা আপুনি ADRE Grade 4ৰ যেটো এডমিট কাৰ্ড হয় এটো আপুনি ডাউনলোড কৰিব পাৰিব ঠিক আছে তো যিসকলে ADRE Grade 4 মানে 8 লেভেল আৰু 10 লেভেলৰ কাৰণে এপ্লাই কৰিছিলে হিসকলে আজি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰে 11:30 ৰ পৰা ঠিক আছে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ আপোনালোকে সকলো আগতে কি কৰিব sevaonline.org যেটো সেৱাৰ অফিচিয়েল ৱেবছাইট হয় হেতুত আপুনি গুগলত যাই সাৰ্চ কৰিব লাগে সাৰ্চ কৰাৰ পিছত এনেকুৱা আপোনাৰ মানে সন্মুখত এটা মানে ইন্টাৰফেস আহিব ঠিক আছে ইন্টাৰফেস অহাৰ পিছত আপুনি কি কৰিব স্ক্ৰল ডাউন কৰি মানে নিচে যাই আপুনি ইয়াত দেখিব যে এটা অপচন আহিব ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট ঠিক আছে তো আপুনি কি কৰিব ইয়াতে ক্লিক কৰিব এটো যেটো ব্লু কালাৰৰ লিংক হয় এটোত ক্লিক কৰিব ঠিক আছে ব্লু কালাৰৰ লিংকটোত ক্লিক কৰাৰ পিছতে আপুনি দেখিব পাৰে ইয়াত কি আহিব ইম্পৰ্টেন্ট লিংকস ডাউনলোড এডমিট কাৰ্ড ঠিক আছে পেপাৰ 1 and 2 মানে সেৱাৰ যেটো মানে এৰিয়াৰ যেটো গ্ৰেড 4 ৰ যেটো এক্সাম হয় এটো মানে 8 লেভেল আৰু 10 লেভেলৰ এদিনেই এক্সাম হ'ব মৰ্নিং শিফট আৰু ইভিনিং শিফটত ঠিক আছে মানে এদিনেই দুটা এক্সাম কন্ডাক্ট কৰিব সেৱাই ঠিক আছে মানে মৰ্নিংত হ'ব আপোনাৰ 10 লেভেল 2 আৰু মানে ইভিনিংত হ'ব আপোনাৰ 8 লেভেল 2 ঠিক আছে এনেকুৱা হ'ব আপোনাৰ এক্সামটো ঠিক আছে তো ইয়াত আপুনি দেখিব পাৰে যে লিংক তিনিটা আহি গৈছে তো আপুনি লিংক 1 বা লিংক 2 বা লিংক 3 যে কোনো এটা লিংকত ক্লিক কৰিলে হৈ যাব লিংক 1ত মই ক্লিক কৰিছোঁ লিংক 1ত ক্লিক কৰাৰ পিছত ইয়াত দেখা পাব পেপাৰ 1 যেটো হয় আপোনাৰ HSS মানে হয় 10 লেভেল যেটো HSLC লেভেল পোষ্ট ঠিক আছে ইনক্লুডিং পোষ্ট ফৰ HSLC along with ITI পাস মানে যিসকলে উইথ 10 প্লাস ITI দিছিলে সেইসকলৰ মানে মৰ্নিং শিফটত এক্সামটো হ'ব ঠিক আছে আৰু কোৱা হৈছে ইয়াত যে পেপাৰ 2 ৰিড আপ টু ক্লাছ 8 লেভেল পোষ্ট মানে ইভিনিঙৰ যেটো হ'ব মানে এক্সাম হেতু হ'ব আপোনাৰ 8 লেভেলৰ ঠিক আছে এডমিট কাৰ্ড উইল বি এভেইলেবল বাই 11:30 AM মানে আজি আপোনাৰ 11:30 ৰ পৰা আপুনি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব ঠিক আছে আপুনি কি কৰিব এতিয়া এই ভিডিঅটো সকলো ষ্টুডেণ্টৰ লগতে সকলো মানে WhatsApp গ্ৰুপত শ্বেয়াৰ কৰি দিব ঠিক আছে আৰু কাৰো যদি কোনো ডাউট থাকে বা এডমিট কাৰ্ড ডাউনলোড হোৱা নাই ভিডিঅ' নিচে কমেণ্ট কৰিব পাৰে ঠিক আছে আৰু কি কৰিব মানে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এটা কথা হ'ল যে আপুনি এডমিট কাৰ্ড ডাউনলোড কৰাৰ যেটো লিংক হয় মই এটো মানে মোৰ ভিডিঅ'ৰ তলতে মানে ডেসক্ৰিপচনত মই দি দিম ঠিক আছে ডাইৰেক্ট লিংকত ক্লিক কৰি আপুনি মানে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰে আৰু এটা কথা কি হ'ল মানে আপুনি কি কৰিব মানে ভিডিঅ'ৰ তলতে যাই এটা ডেসক্ৰিপচনত যাই আপুনি মানে এটা WhatsApp গ্ৰুপৰ লিংক পাই যাব সেই লিংকত ক্লিক কৰি আপুনি মোৰ WhatsApp গ্ৰুপটো জয়েন কৰি ল'ব ঠিক